ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটি ধন্যবাদ দিছোঁ। লগতে গুৰু পিতা আৰু গুৰু মাতাক প্ৰণাম জনাইছোঁ। মোৰ নাম জগজ্যোতি বৰুৱা, ঘৰ নগাঁও জিলাৰ কলিয়াবৰ জখলাবন্ধাত। আজি মই প্ৰথমবাৰৰ বাবে সাক্ষ্য দিব ওলাইছোঁ। মই 2020 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থনা গৃহলৈ গৈছিলোঁ। হয়তো মোক প্ৰথমবাৰৰ বাবে যীশু প্ৰভুৱে তালৈ লৈ গৈছিল। প্ৰথমতে মই বিশ্বাস কৰা নাছিলোঁ। পিছত মই লাহে লাহে বিশ্বাস কৰিব ল'লোঁ। মোৰ কেইটামান সাক্ষ্য আছে, তাতে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মোৰ প্ৰথম সাক্ষ্যটো হৈছে, মই আজি প্ৰায় এবছৰমানৰ আগতেই ৰাতি শুব পৰা নাছিলোঁ। ৰাতি শুলে মোৰ বুকু জ্বলে পুৰে, শুব নোৱাৰোঁ ৰাতি। তেতিয়া মোক মানুহজনীয়ে কয় যে প্ৰাৰ্থনা গৃহৰ পৰা অনা পানী তুমি যীশু প্ৰভুৰ নাম লৈ খোৱা, ভাল হ'ব। আৰু সেইদৰে ময়ো যীশু প্ৰভুৰ নাম লৈ পানী খাওঁ, মোৰ পেটত লগাওঁ, বুকুত লগাওঁ, তেতিয়া মোৰ ভাল হয়। আৰু লাহে লাহে মই ভাল হৈ সুস্থ হৈ গ'লোঁ। মোৰ দ্বিতীয় সাক্ষ্যটো হৈছে, মোৰ মানুহজনী যেতিয়া গৰ্ভৱতী হৈছিল, তেতিয়াৰ পৰাই মই যীশু প্ৰভুক কওঁ, হে প্ৰভু, মোক এটা পুত্ৰ সন্তান জন্ম দিব বুলি। আৰু যোৱা বছৰৰ 26 নৱেম্বৰৰ দিনা মোক যীশু প্ৰভুৱে এটা পুত্ৰ সন্তান জন্ম দিলে। তেখেতক মই ধন্যবাদ দিছোঁ। আৰু আজি মই সেই পুত্ৰৰ নাম যীশু প্ৰভুৰ নাম লৈ দিছোঁ, তাক মই যীশু বেটা বুলিয়েই মাতোঁ। মোৰ তৃতীয় সাক্ষ্যটো হৈছে, বহাগ বিহুৰ দুদিনমানৰ পাছত আমাৰ ঘৰৰ মা দেউতা বা মই সকলো বৰ বেয়াকৈ বেমাৰ পৰিছিলোঁ। জ্বৰ কাহ হৈছিল, উঠিব পৰা নাছিলোঁ বিচনাৰ পৰা। তেতিয়া মোক মানুহজনীয়ে ক'লে যে আমি যে আনিছিলোঁ বাইবেলখন প্ৰাৰ্থনা গৃহৰ পৰা, বাইবেলখন তুমি ওলোৱাই বুকুত লৈ প্ৰাৰ্থনা কৰাচোন, ভাল হ'ব বুলি ক'লে। ঠিক সেইদৰে ময়ো বাইবেলখন বুকুত লৈ সদায় প্ৰাৰ্থনা কৰোঁ। ৰাতিপুৱা আবেলি যীচুক প্ৰাৰ্থনা কৰোঁ ভাল কৰি দিবৰ কাৰণে। আৰু তাৰ 2-3 দিনমানৰ পাছতেই আমাক লাহে লাহে প্ৰভুৱে সুস্থ কৰি দিলে। আৰু সুস্থ হৈ আমি তাৰ কেইদিনমানৰ পিছত সকলো ঘৰৰ মানুহ সুস্থ হৈ গ'লোঁ। মোৰ বহুত খং ৰাগ আছিল, বেয়া বস্তু খাইছিলোঁ। যীচু পূজাৰ পৰাই মই বেয়া বস্তুবোৰ লাহে লাহে এৰি দিছোঁ, এৰুৱাই দিলে যীচুৱে। খং ৰাগবোৰ কমাই দিলে। আৰু প্ৰভুক কওঁ, হে প্ৰভু, মোৰ যে খং ৰাগবোৰ আৰু কমাই দিয়ক। সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ প্ৰভুক। শেষত মই সৃষ্টিকৰ্তা ঈশ্বৰ, গুৰুদেৱ, গুৰু মাতালৈ আকৌ এবাৰ কোটি কোটি প্ৰণাম জনাইছোঁ, যাতে সকলো সুস্থ হৈ থাকক। তেখেতৰ নাতি পুতি পুত্ৰ কন্যা সকলো যাতে সুস্থ হৈ থাকক, এয়াই মোৰ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ঈশ্বৰ। আৰু লগতে এই যি মহামাৰী কৰোণা হৈ আছে, তাৰ পৰা যে প্ৰভু যীশু সকলোকে যে সুস্থ কৰি ৰাখে, এইটোৱে মোৰ প্ৰাৰ্থনা। হালেলুয়া, আমিন, প্ৰেইজ দ্য লৰ্ড। নমস্কাৰ, ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম সুনিত, মোৰ ঘৰ মংগলদৈত। মই যোৱা 2020 চনৰ ডিচেম্বৰ মাহত এই পবিত্ৰ গৃহৰ কথা ইউটিউবৰ জৰিয়তে গম পাইছিলোঁ। আৰু মই 2021 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখে এই প্ৰভু গৃহত আহিলোঁ। মই আৰু মোৰ মানুহজনী আহিলোঁ, ইয়াতে প্ৰাৰ্থনা কৰিলোঁ, তেল পানী দিলোঁ। বৰ্তমান যে সৰু সুৰা সমস্যাখিনি ঠিক পাইছোঁ, এটা ডাঙৰ সমস্যা আছে। এই সমস্যাটো যাতে অতি সোনকালে ঠিক পাওঁ, সেয়েহে প্ৰভু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। ইয়াৰ পৰা তেল পানী নিলোঁ আৰু সৰু সুৰা সমস্যাবোৰ ঠিক পাইছোঁ। সেইখিনি যাতে শাসনে দিয়াৰ কাৰণে কিছুমান সমস্যাৰ অলপ বিষ হৈ আছিলে, এই বিষটো আকৌ ভাল যেন অনুভৱ হয়। মানুহজনৰ কিছুমান সমস্যা আছিলে, সেইখিনি জানো ঠিক হয়। আৰু মই গুৰুজনাক 3 দিনমান সপোনতো দেখিছিলোঁ।
ইয়াতে আহি সকলোখিনি ভালে লাগিছিলে। মোৰ এটা ডাঙৰ সমস্যা আছে। মই বিয়া হোৱা আজি 4 বছৰ হ'ল, সন্তান হোৱা নাই। সেইকাৰণে ঈশ্বৰৰ ওচৰত কোটি কোটি প্ৰণাম জনাইছোঁ। যাতে এটা সন্তান প্ৰাপ্তি কৰি দিয়ে, সেয়ে ভগৱানৰ ওচৰত মই কোটি কোটি প্ৰণাম জনাই সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ। মোৰ যাতে সমস্যাটো সমাধান কৰি দিয়ে, এনেকৈ কৈ মই আজি মই শেষৰ মিনিটে সামৰণি জনাইছোঁ। আৰু ঈশ্বৰে যাতে মোৰ যি মনৰ আশা পূৰ্ণ কৰে, যাতে আকৌ দ্বিতীয়বাৰ সাক্ষ্য দিব পাৰোঁ, সেয়ে মই ঈশ্বৰৰ ওচৰত প্ৰণাম জনাইছোঁ। হালেলুয়া, আমিন।